হেল্ল' স্প্ৰেইন, মই দেৱাশ্ৰী ডেকাৰ আছাম স্পেইন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত আধুনিক ভাৰতৰ ইতিহাসত ইউৰোপীয়ান শক্তিসকলৰ আগমনৰ বিষয়ে পঢ়িম। কিদৰে ইউৰোপীয়ান শক্তিসকলে আমাৰ ইণ্ডিয়াত প্ৰভাৱ বিস্তাৰ কৰিছিলে আৰু কিদৰে তেওঁলোকৰ আগমন হৈছিলে, এই গোটেইখিনি আমাৰ এই ক্লাছটোত আমি ডিছকাছ কৰিম। আমাৰ ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীটোক আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ। এটা হ'ল তোমাৰ ইউৰোপীয়ান শক্তিসকলৰ আগমন। এই ইউৰোপীয়ান শক্তিসকলৰ ভিতৰত তোমাৰ পৰ্তুগীজ, ডাচ্ছ, ব্ৰিটিছ, ডেনমাৰ্ক আৰু ফ্ৰান্সিছসকল আমাৰ ইণ্ডিয়াত আহিছিলে। আৰু তোমাৰ দ্বিতীয়টো পাৰ্টত আমাৰ ব্ৰিটিছসকলে কিদৰে আমাৰ ইণ্ডিয়াত প্ৰভাৱ বিস্তাৰ কৰিছিলে, ফ্ৰীডম ষ্ট্ৰাগল, কিদৰে তোমাৰ স্বাধীনতা সংগ্ৰামত আন্দোলন হৈছিলে, এই গোটেইখিনি আমাৰ ছেকেণ্ড পাৰ্টত আমি ডিভাইড কৰি কিনে আমি পঢ়িব পাৰোঁ। ফাৰ্ষ্ট তোমাৰ ইউৰোপীয়ান শক্তি যিটো তোমাৰ ইণ্ডিয়াত আহিছিল, তেওঁলোক আছিল তোমাৰ পৰ্তুগীজসকল। পৰ্তুগালৰ ৰাজকুমাৰী প্ৰিন্স হেনৰীয়ে ভাৰতত অহা সাগৰীয় পথটো আৱিষ্কাৰ কৰাৰ কাৰণে এই বাৰ্থমিউ ডিয়াজক তোমাৰ আদেশ দিয়ে, আৰু সেই আদেশ মৰ্মে তেখেতে তোমাৰ আফ্ৰিকাত থকা কেপ অফ গুড হ'পলৈকে আহি পায়। মই তোমাৰ ৱৰ্ল্ডৰ মেপখন দেখাই আছোঁ, কেপ অফ গুড হ'পখন তোমাৰ ক'ত আছে। এই পৰ্তুগীজসকলে তোমাৰ এইদৰে তোমাৰ চি ৰুটটো আৱিষ্কাৰ কৰি কিনে চাউথ আফ্ৰিকাৰ থকা কেপ অফ গুড হ'পলৈকে আহি পায়। কিন্তু 1498ত ভাস্কৰ দা গামা আছিল প্ৰথমজন ব্যক্তি যিয়ে তোমাৰ এই কেপ অফ গুড হোপ হৈ কিনে তোমাৰ ইণ্ডিয়াৰ তোমাৰ অন্ধ্ৰপ্ৰদেশৰ কালিকাট বন্দৰত তোমাৰ উপস্থিত হয়। যেতিয়া তেখেতৰ কালিকাট বন্দৰত উপস্থিত হয়, তেতিয়া আমাৰ ইণ্ডিয়ান লোকেল ৰুলাৰ জামৰীয় তেখেতক ৱেলকাম কৰে। 1498ত ভাস্কৰ দা গামা যেতিয়া ইণ্ডিয়াত উপস্থিত হয়, তেখেতে এটা বস্তু তোমাৰ ষ্টাডি কৰি গম পায় যে ইয়াতে জালুকৰ উৎপাদন বহুত বেছি খেতি কৰা হয়। তাৰ উপৰিও তোমাৰ চাউথ ইণ্ডিয়াৰ ফালে তোমাৰ যেনেকৈ কেৰেলা হওক স্পাইচৰ খেতি বহুত কৰা হয়। চ' তেখেতে 1499ত ইণ্ডিয়াৰ পৰা তোমাৰ এই বস্তুখিনি তোমাৰ ষ্টাডি কৰি কিনে পুনৰ তেখেতে পৰ্তুগীজলৈ ঘূৰি যায়। 1500ত ভাস্কৰ দা গামাই দ্বিতীয়বাৰ তোমাৰ এলভাছ কেপলৰ সৈতে তোমাৰ ইণ্ডিয়াত উপস্থিত হয়। ভাস্কৰ দা গামাই ইণ্ডিয়াৰ পৰা উভতি যেতিয়া তোমাৰ ইউৰোপলৈকে যায়, তাতে এটা কথা গম পায় যে তাৰে মাৰ্কেটখনত তোমাৰ স্পাইচ বা জালুকৰ ডিমাণ্ডটো বহুত বেছি, কাৰণ তাৰে বেছিভাগ মানুহ তোমাৰ ঠাণ্ডা দেশ নন ভেজ খায়, আৰু নন ভেজবিলাক তোমাৰ ষ্ট'ৰেজ কৰাৰ কাৰণে তোমাৰ স্পাইচ বস্তুটোৰ ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। আৰু তাতে জালুক বা তোমাৰ বেলেগ ধৰণৰ তোমাৰ স্পাইচ বস্তুবিলাক এড কৰিলে খানাটোৰ তোমাৰ সোৱাদ আৰু টেষ্টটো বেলেগ হয়। চ' তেখেতে ইণ্ডিয়াৰ পৰা আহি কিনে দ্বিতীয়বাৰ ইণ্ডিয়াত থকা যিখিনি লোকেল ৰুলাৰ আছে, সেই লোকেল ৰুলাৰবিলাকক ইণ্ডিয়াৰ পৰা তোমাৰ খেতি পঠায়, আৰু যিখিনি মানে পুৰণা মুছলমান শক্তি আছে, সেই মুছলমান শক্তিসকলেও সেই ঠাইখিনিৰ পৰা তোমাৰ খেদি পঠাই কিনে তোমাৰ কোচিনত প্ৰথমটো তোমাৰ কাৰখানা তোমাৰ স্থাপন কৰে, আৰু পৰ্তুগীজসকলে তোমাৰ মনোপলিভাৱে তোমাৰ বাণিজ্য কৰিবলৈ আৰম্ভ কৰে। এই পৰ্তুগীজসকলে তোমাৰ কেৰেলাত থকা কোচিনত তোমাৰ প্ৰথমটো তোমাৰ বিজনেছ পাৰ্পাছৰ কাৰণে এটা ফ'ৰ্ট এটা স্থাপন কৰে, আৰু এই ফ'ৰ্টটোৰ জৰিয়তে তোমাৰ এই আৰৱৰ পৰা যিখিনি তোমাৰ বেলেগ বেলেগ জাহাজবিলাক ট্ৰেড কৰিবৰ কাৰণে ইণ্ডিয়ালৈকে আহিছিলে, সেই গোটেইবোৰ জাহাজবিলাকক এই পৰ্তুগীজসকলে ইণ্ডিয়াত সোমাবই নিদিয়ে, তেওঁলোকক মানে এই আৰৱৰ সাগৰতে ধ্বংস কৰি দিয়ে। তাৰ উপৰিও এই পৰ্তুগীজসকলে তোমাৰ এই কাৰ্টেজ চিষ্টেমটো তোমাৰ ইন্ট্ৰডিউচ কৰে। এই কাৰ্টেজ চিষ্টেমটো কি হৈছে, এই ইউৰোপৰ পৰা অহা যিবিলাক তোমাৰ জাহাজ আছে বেলেগ বেলেগ তোমাৰ দেশবিলাকৰ, সেই জাহাজবোৰৰ পৰা তোমাৰ চি ৰুট পাৰ্মিশ্যন তেখেতে এপ্লাই কৰে, যাতে তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱালৈকে কোনো মানে দেশৰ তোমাৰ জাহাজ পালে ইণ্ডিয়াত যাতে প্ৰৱেশ কৰিব নোৱাৰে, আৰু তেওঁলোকৰ পৰা তোমাৰ টেক্স লয়। এই টেক্সটোকে তোমাৰ এই কাৰ্টেজ চিষ্টেম বুলি কোৱা হয়। পৰ্তুগীজৰ ফাৰ্ষ্টজন গভৰ্ণৰ আছিলে তোমাৰ ফ্ৰান্সিছ দে এলমিৰা, আৰু এই ফ্ৰান্সিছ দে এলমিৰাই তোমাৰ ব্লু ৱাটাৰ পলিচি এই তোমাৰ প্ৰৱৰ্তন কৰে। ব্লু ৱাটাৰ পলিচি কি, পানীৰ ওপৰত মানে একচেটিয়া মনোপলি মানে বিজনেছটো একেলগে ষ্টাৰ্ট কৰিছিলে, যাতে ইউৰোপৰ বেলেগ শক্তি মানে ইণ্ডিয়াত প্ৰৱেশ কৰিব নোৱাৰে। গোটেই চি ৰুটৰ ওপৰত নিজৰ মানে প্ৰভুত্ব আৰু সাম্ৰাজ্য বিস্তাৰ কৰিছিলে। সেইটোক তোমাৰ ব্লু ৱাটাৰ পলিচি বুলি কোৱা হয়, মানে পানীৰ ওপৰত নিজৰ একচেটিয়া মানে মনোপলি ষ্টাৰ্ট কৰিছিলে। পৰ্তুগীজৰ তোমাৰ ছেকেণ্ডজন গভৰ্ণৰ আছিলে এনফ্ৰেঞ্চো দা এলভিকিঅ, আৰু তেখেতক ৰিয়েল ফাউণ্ডাৰ অফ পৰ্তুগীজ বুলি কোৱা হয়। আৰু তেখেতে এই আদিল চাহৰ পৰা, এই লোকেল ৰুলাৰ আদিল চাহৰ পৰা গোৱাখন দখল কৰে। এই গোৱাখনত পৰ্তুগীজসকলে তেওঁলোকে বাণিজ্যৰ কাৰণে হওক, অৰ্থনৈতিক ৰাজনৈতিক গোটেই ক্ষেত্ৰতে তেওঁলোকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে। যেতিয়াখন ইণ্ডিয়াখন স্বাধীন হয়, ইণ্ডিয়াখন স্বাধীন হোৱাৰ পিছতো কিন্তু পৰ্তুগীজসকলে ইণ্ডিয়াতে থাকি যায়, কিন্তু 1961ত
কৰি কিনে এই ইণ্ডিয়াৰ পৰা পৰ্তুগীজসকলক তোমাৰ বাহিৰ কৰে। এই পৰ্তুগীজসকলে তোমাৰ সতীদাহ প্ৰথাটো বিলুপ্তি কৰে। সতীদাহ প্ৰথা বিলুপ্তি কৰা তেওঁলোকৰ মেইন কাৰণ আছিলে যাতে আমাৰ ইণ্ডিয়াৰ যিখিনি লোকেল ওমেন আছে সেই লোকেল ওমেনৰ লগত পৰ্তুগীজৰ তোমাৰ মেনসকলৰ তোমাৰ বিবাহ হয় আৰু বিবাহৰ জৰিয়তে তেওঁলোকৰ সন্তান হয় আৰু এই সন্তানসকলে যাতে পৰ্তুগীজসকলৰ সাম্ৰাজ্যটো গোটেই অল অভাৰ ইণ্ডিয়াতে স্প্ৰেড কৰে আৰু তেওঁলোকে কালচাৰেলি হওক বা ইকনমি হওক পলিটিকেলি হওক চাৰিওফালৰ পৰা যাতে ইণ্ডিয়াখনত তেওঁলোকৰ নিজৰ প্ৰভুত্বৰ বিস্তাৰ হয়। সেইকাৰণে তেওঁলোকে এই সতীদাহ প্ৰথাটো বিলুপ্তি কৰিছিলে। এনফ্ৰেঞ্চৰ এলভিকিউৰ তোমাৰ খ্ৰীষ্টিয়ান মিছনাৰীসকলক ইণ্ডিয়াত আহিবৰ কাৰণে অনুমতি দিছিলে আৰু খ্ৰীষ্টিয়ান মিছনাৰীসকলে ইণ্ডিয়াত অহাৰ ফলত ইণ্ডিয়াত তোমাৰ মানুহখিনিক যাতে খ্ৰীষ্টিয়ানিটিলৈ কনভাৰ্ট কৰিব পাৰে তাৰ কাৰণেও প্ৰচেষ্টা কৰিছিলে। মানে গোটেই অল অভাৰ ইণ্ডিয়া যাতে খ্ৰীষ্টিয়ানিটি তোমাৰ এডপ্ট কৰে আৰু তেওঁলোকে অকল তোমাৰ বেপাৰ বাণিজ্য কৰাৰ কাৰণে নহয়, যাতে গোটেই অল অভাৰ ইণ্ডিয়াখনত নিজৰ তোমাৰ ধৰ্মটো যাতে স্প্ৰেড কৰে তাৰ কাৰণে তেওঁলোকে মানে চেষ্টা কৰিছিলে। সেইকাৰণে তোমাৰ এলভিকিউৰক তোমাৰ ৰিয়েল ফাউণ্ডাৰ অফ দ্য পৰ্তুগীজ বুলি কোৱা হয়। এই এলভিকিউৰে তোমাৰ কালচাৰেলি হওক ইকনমি হওক পলিটিকেলি হওক গোটেই মানে নিজৰ মানে কালচাৰখিনি ইণ্ডিয়াত তোমাৰ স্প্ৰেড কৰিবলৈ চেষ্টা কৰিছিলে। এই এলভিকিউ আদিল শ্বাহৰ পৰা তোমাৰ গোৱাখন দখল কৰে, কিন্তু গোৱালৈকে কেপিটেলখন ট্ৰেন্সফাৰ কৰা নাছিলে। তোমাৰ থাৰ্ডজন গভৰ্ণৰ নিনোদা চাহুৰ তোমাৰ কোচিনৰ পৰা গোৱালৈকে নিজৰ কেপিটেলখন তোমাৰ ট্ৰেন্সফাৰ কৰে আৰু গুজৰাট দমন এণ্ড ডিউকে ধৰি তোমাৰ গোটেইখিনি ঠাইত তোমাৰ এই পৰ্তুগীজসকলে দখল কৰে। 1961লৈকে গোৱা দমন এণ্ড ডিউ এই গোটেইখিনি তোমাৰ পৰ্তুগীজৰ অধীনতে থাকে। ভাৰতত তোমাৰ পৰ্তুগীজসকলৰ অৱদান কি? পৰ্তুগীজসকলৰ দিনৰে পৰা তোমাৰ তাম্বাকু আৰু পটেটো খেতি কৰা হয়। তাৰ উপৰিও তোমাৰ পাউৰুটি খোৱা প্ৰথাটো এই পৰ্তুগীজসকলৰ পৰাই আহে আৰু এতিয়াও তোমাৰ বৰ্তমান গোৱাত যিবিলাক তোমাৰ গীৰ্জাঘৰ বা তোমাৰ ফৰ্ট আছে সেইবিলাক তোমাৰ এই পৰ্তুগীজৰ আৰ্কিটেক্সাৰৰ ষ্টাইলত তোমাৰ বনোৱা হয়। আমাৰ পেইণ্টিং প্ৰেছটো ইণ্ডিয়াত তোমাৰ পৰ্তুগীজসকলে আনে। খ্ৰীষ্টান মিছনেৰীসকলৰ আগমন এই পৰ্তুগীজসকলৰ দিনৰ পৰা হয় আৰু তেওঁলোকে যুদ্ধত নিউ মিলিটাৰী টেকনিকবিলাক তোমাৰ ইউজ কৰে। তাৰ উপৰি তোমাৰ চাইণ্টিফিক মেডিকেল প্লানবিলাক তোমাৰ ডিস্কভাৰ এই পৰ্তুগীজসকলে কৰে। তেতিয়াৰ পৰা তোমাৰ এই মেডিচিন প্লানবিলাক তোমাৰ আৱিষ্কাৰ হয়। এতিয়া আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক চাম। SSC হওক বা বিভিন্ন ধৰণৰ তোমাৰ ইণ্ডিয়াৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামবিলাকত পৰ্তুগীজৰ লগত ৰিলেটেড কি কি কুৱেশ্যনবিলাক আহিছিলে সেইখিনি আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তোমাৰ ইণ্ডিয়া লিবাৰেল গোৱা ফ্ৰম দ্য পৰ্তুগীজ, অৰ্থাৎ তোমাৰ গোৱাখন পৰ্তুগীজৰ হাতৰ পৰা কেতিয়া তোমাৰ স্বাধীন কৰা হয়? 1961ত। 1961ত ইণ্ডিয়ান আৰ্মীয়ে অপাৰেশ্যন বিজয় বুলি এটা তোমাৰ অপাৰেশ্যন কণ্ডাক্ট কৰে, যাৰ জৰিয়তে তোমাৰ গোৱা দমন এণ্ড ডিউখন তোমাৰ স্বাধীন ইউনিয়ন টেৰিটৰী হিচাপত ডিক্লেয়াৰ কৰে 1961ত। কিন্তু 1987ৰ পৰা তোমাৰ গোৱাখনক কমপ্লিট ষ্টেট হিচাপত তোমাৰ ডিক্লেয়াৰ কৰা হয়। হুইচ ৱাজ দ্য আৰ্লি কেপিটেল অফ পৰ্তুগীজ ইন ইণ্ডিয়া? তোমাৰ প্ৰথম তোমাৰ পৰ্তুগীজসকলৰ কেপিটেল ক'ত আছিলে? সেইটো আছিলে তোমাৰ কোচিনত। যেতিয়া তোমাৰ 1500 চনত যেতিয়া ভাস্কৰ দা গামা মানে ইণ্ডিয়াত আহিছিলে আৰু চি ৰুটটো তোমাৰ আৱিষ্কাৰ কৰি কিনে তেতিয়া প্ৰথম তোমাৰ আহিছিলে তোমাৰ ক'ত আহিছিলে তোমাৰ সেইটো আহিছিলে তোমাৰ কালিকাটত। আৰু তোমাৰ যেতিয়া তোমাৰ ইণ্ডিয়াত তোমাৰ বাণিজ্য কৰিবলৈ আহে তেতিয়া তোমাৰ কোচিঙত তোমাৰ অৰ্থাৎ কেৰেলাত তোমাৰ প্ৰথম তোমাৰ কেপিটেলখন স্থাপন কৰে। In which year Sri Lanka was discovered by the Portuguese? 1505 চনত পৰ্তুগীজসকলে এই শ্ৰীলংকা আইলেণ্ডখন তোমাৰ ডিস্কভাৰ কৰে। তেওঁলোকে এনে ভ্ৰমণৰ উদ্দেশ্যে শ্ৰীলংকালৈ এই আইলেণ্ডটোত তোমাৰ উপস্থিত হয়। তেতিয়া তেওঁলোকে এই শ্ৰীলংকাখনক চিলন বুলি তোমাৰ উল্লেখ কৰিছিলে। এই চিলনখন তোমাৰ এই পৰ্তুগীজসকলে 1505 চনত ডিস্কভাৰ কৰে। 5 নম্বৰ কুৱেশ্যন, ইন 1498ত কোনজন তোমাৰ পৰ্তুগীজ ব্যক্তিয়ে প্ৰথম তোমাৰ কালিকাটত উপস্থিত হয়? তেখেত আছিল তোমাৰ ভাস্কৰ দা গামা। ভাস্কৰ দা গামা তোমাৰ ফাৰ্ষ্ট পাৰ্চন যিয়ে তোমাৰ কালিকাটত ইণ্ডিয়াত তোমাৰ উপস্থিত হয়। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোইং প্ৰডাক্ট ৱাজ নট ইন্ট্ৰডিউচ ইন ইণ্ডিয়া বাই দ্য পৰ্তুগীজ? তাম্বাকু, বেটেল, কাজু আৰু পাইনাপল ইয়াৰ ভিতৰত কোনটো হ'ব? সেইটো হ'ব তোমাৰ বেটেল। তাম্বাকুটো তোমাৰ ইন্ট্ৰডিউচ কৰে পৰ্তুগীজসকলে, কাজুটোও কৰে, পাইনাপলটো কৰে, কিন্তু তোমাৰ এই বেটেল অৰ্থাৎ তোমাৰ এই তামোলৰ ইন্ট্ৰডিউচ কৰা নাছিলে। কুৱেশ্যন নম্বৰ 7 তোমাৰ এইখন তোমাৰ চাৰ্টৰ লগত এইখন চাৰ্ট তোমাৰ মেটচ কৰিব লাগে। এইটো তোমাৰ 2022 চনৰ SSC পৰীক্ষাত আহিছিলে।
বাৰ্টলমি এইটোৱে তোমাৰ ফাৰ্ষ্ট পাৰ্চন যোনে তোমাৰ কেপ অফ গুড হোপ অৰ্থাৎ তোমাৰ সাউথ আফ্ৰিকালৈকে তোমাৰ প্ৰথম তোমাৰ উপস্থিত হৈছিলে ভাস্কৰ দা গামা তোমাৰ ফাৰ্ষ্ট ৰিচ টু ইণ্ডিয়া ইন দ্য চি ৰুট ইণ্ডিয়ালৈ অহা তোমাৰ সাগৰীয় পথটো তোমাৰ আৱিষ্কাৰ কৰে ফ্ৰান্সো ডি আলমিৰা এইটো তোমাৰ ফাৰ্ষ্ট তোমাৰ পৰ্তুগীজ গভৰ্ণৰ আছিলে ফাৰ্ষ্ট পৰ্তুগীজ তোমাৰ গভৰ্ণৰ এনফ্ৰেন্সকো ডি তেখেত আছিলে তোমাৰ ছেকেণ্ড পৰ্তুগীজ গভৰ্ণৰ যাক তোমাৰ ৰিয়েল ফাউণ্ডাৰ অফ দ্য পৰ্তুগীজ বুলি কোৱা হয় আৰু তোমাৰ এই ফ্ৰেন্সিস্কোই তোমাক ব্লু ৱাটাৰ পলিচি তোমাৰ ডিস্কভাৰ কৰিছিলে এইখিনি তোমাৰ পৰ্তুগীজৰ লগত ৰিলেটেড তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে গোটেই চিৰিজবিলাক অসমীয়াতে মই ওলাইছোঁ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট ইকনমিক্স এই গোটেইবিলাক মই তোমাক অসমীয়াত প্ৰভাইড কৰিম এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব লাইক কৰি দিবা আৰু কাৰোবাক যদি তোমালোকৰ হেণ্ডিটেড নোটছৰ প্ৰয়োজন আছে তেতিয়াহ'লে মোক জনাবা মই গোটেই হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী এইদৰে মই এনভাইৰনমেণ্ট গোটেইখিনি মই অসমীয়াত মানে লিখি উলিয়াইছোঁ আজিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ